নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ প্ৰথমটো অসমীয়া টেক চেনেললৈ মোৰ নাম হৈছে ভাৰ্গৱ আৰু মই এই চেনেলটোত ইউটিউবৰ ৰিলেটেড ভিডিঅ'জ আপলোড কৰিম মানে কেনেকৈ ইউটিউব চেনেল খোলে আৰু কেনেকৈ ইউটিউবত আগবাঢ়িব লাগে এইবিলাকৰ বিষয়ে জনাম কাৰণ মই বহুত আগৰে পৰা ইউটিউব ইউজ কৰি আছো যিসকলে মোক চিনি নাপায় মই তেওঁলোকক ক'ব বিচাৰিছো যে মোৰ এটা বহুত ডাঙৰ ইউটিউব চেনেল আছে য'ত 1.5 মিলিয়ন সাবস্ক্ৰাইবাৰ হৈ গ'ল অলৰেডি মোৰ কেইবাটাও চেনেল আছে তাৰ ভিতৰত এটাত 1.5 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে কিন্তু চেনেলটো অসমীয়া নহয় হিন্দী হয় কাৰণ তেতিয়া অসমীয়া ভিডিঅ' বহুত কম আছিল হিন্দী ভিডিঅ' বহুত চলিছিলে সেই কাৰণে মই হিন্দীত চেনেলটো আৰম্ভ কৰিলো কিন্তু এতিয়া মই সেই চেনেলটো অসমীয়ালৈ কনভাৰ্ট কৰিব নোৱাৰো কাৰণ তাৰ যিবিলাক সাবস্ক্ৰাইবাৰ আছে হিন্দীতে আছে সেইবাবে মই সেই চেনেলটো তেনেকৈ কন্টিনিউ কৰি আছো আৰু কৰি থাকিম কিন্তু অসমীয়াত যেহেতু সাপোৰ্ট বহুত কম এনেকুৱা টিউটোৰিয়েল ভিডিঅ' আৰু সাপোৰ্ট ভিডিঅ' টেক চেনেল বহুত কম আছে সেই কাৰণে এই চেনেলটো মই আৰম্ভ কৰিছো য'ত আপোনালোকক মই A to Z শিকাম কেনেকৈ কি কৰিব লাগে এভৰিথিং মই শিকাম আৰু আশা কৰিছো আপোনালোকে ভাল পাব চাই আৰু বহুত সহজ সৰল ভাষাত মই শিকাম এতিয়া প্ৰথমতে ক'বলৈ গ'লে ইউটিউবৰ কাহিনী যদি ক'বলৈ যাওঁ ইউটিউব আৰম্ভ হৈছিল 2005 চনত তিনিজন পেপাল এমপ্লয়িয়ে ইউটিউব খুলিছিলে তাৰ পিছত 2006 চনত গুগলে ইউটিউব তেওঁলোকৰ পৰা কিনি ল'লে 2007 চনত ইউটিউবে পাৰ্টনাৰ প্ৰগ্ৰাম আৰম্ভ কৰিলে আৰু তাৰ জৰিয়তে ইউটিউবে তাৰ ক্ৰিয়েটৰবিলাকক মানে আমাৰ নিচিনা মানুহবিলাকক যিবিলাকে ইউটিউবত ভিডিঅ' আপলোড কৰে তেওঁলোকক পইচা দিবলৈ আৰম্ভ কৰিলে এতিয়া কথাটো হৈছে ইউটিউবে সঁচাকৈ পইচা দিয়ে নে আপুনি যদি ইউটিউবত চাই বহুত এনেকুৱা ভিডিঅ' পাব যিবিলাকত মানুহে কৈছে মোৰ ইউটিউবৰ ইনকামৰ পৰা মই DSLR কিনিছো মোৰ ইউটিউবৰ ইনকামৰ পৰা মই গাড়ী কিনিছো আৰু মই মোৰ ইউটিউবৰ ইনকামৰ পৰা ঘৰ কিনিছো এইবিলাক কথা প্ৰথমতে দেখিলে এনেকুৱা লাগে যেন হসা নহয় কিন্তু মোৰ এক্সপেৰিয়েন্স আছে কাৰণ মই চেনেল খুলিছিলো 2009 চনত তাৰ পৰা আজিলৈকে মই বহুত ভাল আৰু বেয়া দিনো দেখিলো ইউটিউবৰ জৰিয়তে আৰু মই জানো ইউটিউবৰ পৰা কিমান ইনকাম হয় মই জানো যিবিলাকে কয় যে ইউটিউবৰ ইনকামৰ পৰা DSLR কিনিছে গাড়ী কিনিছে ঘৰ কিনিছে এইবিলাক কোনো মিছা কথা নহয় এইবিলাক সঁচা কথা কাৰণ ইউটিউবত মিছা কথা কোৱাৰ ভিডিঅ' দিব নোৱাৰি ইউটিউবৰ ৰুল ৰেগুলেশ্যন যিবিলাক আছে বহুত টান তেওঁলোকে এনেকা মিছা কথা কোৱা ভিডিঅ' নাৰাখে তেতিয়া হলে ইউটিউবৰ পৰা কিমান ইনকাম কৰিব পাৰি তাৰ কোনো লিমিট নাই আনলিমিটেড মানে 1 লাখ 2 লাখ 3 লাখ 6 লাখ 10 লাখ কোনো হিসাব নাই মানে এক মাহত 10 লাখ 12 লাখ আপুনি ইনকাম কৰিব পাৰিব কিন্তু অলপ ভাগ্য লাগিব লাকো লাগিব হিমান পাবলৈ কিন্তু প্ৰথমতে আপুনি ইমান আশা নকৰিব প্ৰথমতে এইটো আশা কৰক যাতে আপোনাৰ যিটো নেটৰ বিল ইন্টাৰনেটৰ বিল হেতুৰ যাতে পইচা ওলাই যায় আসলতে হেতু নহয় ইউটিউবে প্ৰথমতে $100 হলেহে প্ৰথমতে পঠাব $100 হলে মানে 6500 7000 ওচৰা-ওচৰি পইচা হ'ব তেতিয়াহে প্ৰথমতে আপোনাক দিব কিন্তু সেই ষ্টেজটো পাবলেও আপোনাক এবছৰ মান ধৈৰ্য ধৰিব লাগিব এতিয়া ধৰি লওক অসমত বহুত এনেকুৱা নিবনুৱা লোক আছে যিবিলাকে এবছৰ 2 বছৰ 3 বছৰ কেবা বছৰো হতাশাত ভুগি আছে কোনো চাকৰি নাই কিন্তু মই কৈছো ইউটিউবত যদি আপুনি এবছৰো ভালকৈ লাগে তেন্তে এবছৰৰ পাছত আপোনাৰ ইনকাম ইউটিউবে আপোনাক ইনকাম দিবলৈ আৰম্ভ কৰিব সেইবাবে আপুনি আজিয়েই ইউটিউব চেনেল খোলক আৰু তাত আপুনি ভালতকৈ ভাল ভিডিঅ' দিয়ক আৰু চাওক এবছৰৰ পাছত আপোনাৰ ইনকাম আহি আছে আৰু যদি ভাগ্য ভাল থাকে এবছৰ নালাগে ছমাহতে আহি যাব কিন্তু প্ৰথমতে কেবা মাহমান আপুনি ধৈৰ্য ধৰিবই লাগিব এনেকুৱা নহয় যে ইউটিউব চেনেলটো আজি খুলিলে কালি পইচা পাব এনেকুৱা নহয় আপুনি কেইমাহমান কষ্ট কৰিব লাগিব বিনা পইচাত তাৰ পাছতহে ইউটিউবৰ পৰা পইচা আহিবলৈ আৰম্ভ কৰিব এনেকুৱা আছে ইউটিউবৰ পইচাৰ পৰা বহুতে কোম্পানীও খুলি লৈছে নিজৰ ফেক্টৰী খুলি লৈছে এনেকুৱা মানুহ আছে আৰু ইউটিউবৰ জৰিয়তে বহুত সেলিব্ৰিটি বনি গৈছে সিঙ্গাৰ আছে বহুতবিলাক যিবিলাক সেলিব্ৰিটি বনি গ'ল তেতিয়াহলে ইউটিউবটো কোনো মিছা কথা নহয় এই ইউটিউব প্ৰথমতে আমেৰিকাত আৰম্ভ হ'ল তাৰপিছত লাহেকৈ ইণ্ডিয়ালৈ আহিলে প্ৰথমতে ইণ্ডিয়াত হিন্দী ভিডিঅ' নাছিলে একেবাৰে নাছিলে হিন্দী ভিডিঅ' সব ইংলিছতে আছিলে এতিয়া ইণ্ডিয়াত হিন্দী ভিডিঅ' বহুত বেছি আছে আপোনাক যেনেকুৱা টপিকৰ ভিডিঅ' লাগে হিন্দীত আপুনি পাই যাব কেনেকৈ ইউটিউব চেনেল খোলে কেনেকৈ গ্ৰোথ কৰে এভৰিথিং পাব কিন্তু অসমত এনেকুৱা চেনেল বহুত কম আছে যিবিলাকে ইউটিউবৰ বিষয়ে আপোনাক শিকাব যিবিলাকে জনাব যে আপুনি ইউটিউব চেনেল কেনেকৈ খুলিব লাগে কেনেকৈ ইউটিউবৰ পৰা ইনকাম কৰিব পাৰি এইবিলাক এনেকুৱা চেনেল নাই সেই কাৰণে মই এটা চেষ্টা হাতত লৈছো আপোনালোকক শিকোৱাৰ
ইয়াত আপোনালোকে ষ্টেপ বাই ষ্টেপ সকলোবিলাক জানিবলৈ পাব একদম প্ৰথমৰ পৰা কেনেকৈ ইউটিউব চেনেল খুলিব লাগে কেনেকৈ ভিডিঅ' থাম্বনেইল বনাব লাগে কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে ইউটিউব চেনেল কেনেকৈ ভেৰিফাই কৰিব লাগে মনেটাইজেশ্যনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে এডচেন্স কি হয় এই সকলোবিলাক আপোনালোকে গম পাব লগতে ভিডিঅ'ৰ কাৰণে বহুতে ভিডিঅ' এডিটিং কৰিব নাজানে তাৰ কাৰণেও মই শিকাম টিউটৰিয়েল দিম কেনেকৈ ভিডিঅ' এডিটিং কৰিব লাগে কিন্তু এই সকলোবিলাক মই শিকাম লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ জৰিয়তে মোবাইলৰ জৰিয়তে নহয় কাৰণ মোবাইল বহুত জনপ্ৰিয় বস্তু কিন্তু মোবাইলত সকলোবিলাক পসিবল নহয় সেইবাবে আপুনিও সব মোবাইলতে কৰিবলৈ চেষ্টা নকৰিব লেপটপত কৰক ডেস্কটপত কৰক আৰু কেনেকুৱা লেপটপ ল'ব লাগিব কেনেকুৱা ডেস্কটপ ল'ব লাগিব সেইবিলাকো মই জনাম আৰু যদি কেমেৰা বিষয়ে জানিবলৈ আছে সেইবিলাকো জনাম তেতিয়াহ'লে আপোনালোকে চিন্তা নকৰিব সকলোবিলাক এই চেনেলটোত জানিবলৈ পাব কিন্তু তাৰ বাবে আপুনি এই চেনেলটো আজিয়েই সাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে এই চেনেলটো ভাল পাব আৰু আদৰি ল'ব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ অতি সোনকালে আপোনালোকে চাবলৈ পাব অন্য এটা ভিডিঅ' য'ত মই শিকাম ইউটিউব চেনেল কেনেকৈ খোলে চাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ